नमस्कार बंधुসকল मोर नाम सौरभ और आपनालोके चाই আছে सौरभ टेक। चुली काटि दिसु फ्रेंड, जोवाकाली टाकला हो गइसु हेइबाबे टुपी पिन्धिसु। कथाटो हल আজি मैं आपनालोকক जेटु खबर दिम मइटु शुनि आपनालोके गौरव करिब। हय मोर बाबेও आरो प्रत्येक অসমবাসীৰ কাৰণে এইটো এটা গৌৰৱৰ বিষয়। कथाटो हल IPL 2020 এইটো ভাৰততে হোৱাৰ কথা আছিল, কিন্তু কৰোনা আৰু লকডাউনৰ বাবে ভাৰত চৰকাৰে এই মেচবিলাক ভাৰতত পাতাৰ পাৰমিশন দিয়া নাই, যাৰ ফলত BCCI এই সকলোবোৰ মেচ ডুবাইত পাতিব বুলি ঘোষণা কৰিছে। আৰু এই মেচবোৰ সেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈ ডুবাইত অনুষ্ঠিত হ'ব। আৰু এইবাৰৰ IPLত চান্স পাইছে অসমৰ 4জন খেলুৱৈ। এইটো মোৰ দৰে আৰু সকলো অসমবাসীৰ বাবে এটা গৌৰৱৰ বিষয়। ইয়াৰ ভিতৰত ৰাজস্থান ৰয়েলছে নিৰ্বাচিত কৰিছে লখিমপুৰৰ জিতুমণি কলিতা আৰু শিলচৰৰ ৰাহুল সিং আৰু নগাঁৱৰ মিন্ময় দত্ত। এইসকলে ৰাজস্থান ৰয়েলছৰ টপ ক্লাছ বেটছমেনক প্ৰেক্টিছ ছেছনত নেট বলিং কৰিব। আৰু ছানৰাইজ হায়দৰাবাদৰ হৈ নেট বলিং কৰিব ডিব্ৰুগড়ৰ প্ৰতিভাৱান বেগী বলাৰ মুক্তাৰ হুছেইন। তেওঁ 3 বছৰ চেন্নাইত অৱস্থিত MRF পেছ ফাউণ্ডেশ্যনত প্ৰশিক্ষণ লৈছিল। তেওঁ 2017ত বিজয় হাজাৰে ট্ৰফিৰ লগত 2018-19 ছিজনত ৰঞ্জী ট্ৰফি খেলিবলৈ সক্ষম হয়। আৰু এওঁলোকৰ খেল এইবাৰ আমি চাব নোৱাৰিম, কাৰণ তেওঁলোকে অকল নেট বলিং কৰাৰ বাবে সিলেক্ট হৈছে, কিন্তু তেওঁলোকে নিজৰ টিমৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আৰু অসমৰ আন এগৰাকী তৰুণ ক্ৰিকেটাৰ ৰিয়ান পৰাগ, তেওঁৰ কথা ক'লে মনত পৰে মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে 29 বলত বিস্ফোৰক 43 ৰান। তেওঁ এইবাৰৰ ৰাজস্থান ৰয়েলছৰ হৈ খেলিব। বন্ধুসকল, মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল? নিশ্চয় ভাল লাগিছে। যদি ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।